কি হ'ল প্ৰণালীতা, মই বহুত দিন খা খবৰ পোৱা নাই। আজি কি হ'ল, নাম্বাৰটো কেলেণ্ডাৰতে থৈ দিছিলোঁ, তাৰপৰা কেলেণ্ডাৰ চাওঁতে তোমাৰ নাম্বাৰটো পাই গ'লোঁ। মোৰ চকু আগতে থৈ দিওঁ নাম্বাৰবিলাক। হেৰি প্ৰণালীতা, এটা কথা সুধি পেলাওঁচোন। হেৰি, তোমালোকৰ ঘৰলৈ এইকেইদিনতে ভিতৰতে ল'ৰা এটা গৈছে। মই গম পাইছোঁ, বকুল বুলি ল'ৰা এটা আৰু সুৰেশ বুলি ল'ৰা এটা গৈছে। নহয়, এই ল'ৰাকেইটা যে প্ৰণালীতা, এটা কথা মই চিন্তা কৰিব, মই তোমালোকৰ ঘৰলৈ যোৱা আজি দুবছৰমান কথা এটা অকণমান আঘাত পোৱা মই যোৱা নাই, কিন্তু মই তোমালোকৰ ঘৰখনৰ মৰম চেনেহটো পাহৰি থকা নাই। মই পাহৰি থকা নাই। মই এটা কথা আছে, মই খুব ভাল পাইছিলোঁ তোমাক আৰু আশা দিছিলোঁ তোমাক। তাৰমানে এই কথাবোৰ তুমি পাল্টি হিচাপে কেলৈ মাৰিছা? গাড়ী পাল্টি হ'লে জেক দি তুলিব, কিন্তু মোক কোনে তুলিব? তুমি অকণমান ভাবি মানিবা প্ৰণালীতা। নহয়, চিন্তা কৰি চাবা অকণমান। মই কি খাই আছোঁ, কেনেকৈ আছোঁ, তুমি এই কথাটো অকণমান প্ৰণালীতা অকণমান ভাবি পোৱা নাই বাৰু, বা বুজি পোৱা নাই বাৰু মোৰ কথাখিনি। দুখ লাগি গৈছে মোৰ বেজাৰ মানে অন্তৰৰ পৰা এতিয়া ওলাই যোৱা নাই। মই তোমাৰ প্ৰতিচ্ছবিটো আজি বেৰত আনি থৈছোঁ, চোৱা। মোৰ আলহী তুতি আহিলেও সোধে কোৰ ছোৱালী কি কথা, মই কিন্তু তথাপিতো মই নিজৰ ভণ্টি হিচাপে বুলি কৈ থৈছোঁ। নহয়, বেয়া নাপাবা। তোমাক মই এটা কথা কৈছোঁ, মোৰ হাঁহিও উঠিছে, খং উঠিছে। তুমি তেতিয়া তোমালোকে তেতিয়া সেই কথাটো কাৰ বাবে তোমালোকে সেই ল'ৰাকেইজন কেলৈ যাব লাগে তালৈ? তুমি যদি ফোনৰ নাম্বাৰটো নিদিলে তেতিয়া কেনেকৈ পালে? কেনেকৈ সোমাবলৈ পালে? আগতে তোমালোকৰ ঘৰত কয় বোলে কুকুৰটো বাহিৰে আমাৰ ঘৰত কোনো সোমাব নোৱাৰে। এতিয়াহে কয় দেখোন। বা কোনো ল'ৰাই আমাৰ ইয়াত কোনো আড্ডা মাৰিব নোৱাৰিব, কোনো আড্ডা পিটিব নোৱাৰিব, এনেকুৱা ধৰণৰ দেউতাহঁতে কথাবোৰ কৈ থাকিব নাই। বেয়া নাপাওঁ, মই তোমাক চোৱা দিল খুলি এটা কথা কৈ থৈছিলোঁ, কিন্তু সেই কথাটো যদি কিন্তু লয় হৈ যায় বা সেই কথাটো যদি মোক কেঞ্চেল হৈ যায়, কিন্তু মই ব্যৱস্থা বেলেগ কৰিম আকৌ, বেয়া নাপাবা। মই বৰ্তমান চোৱা তোমাৰ প্ৰতি বহুত ভাৱনা আছে, এতিয়াও মোৰ আছে। মই এৰি দিয়া নাই, মই কথালৈ এঠা নিচিনাকৈ ধৰি আছোঁ এতিয়াও। বেয়া নাপাবা প্ৰণালীতা, মই তোমাক এটা কথা ডাইৰেক্টলি কৈছিলোঁ যে অসমতে বুলিয়ে কৈছোঁ তোমাক। মই চোৱা ইমানখন ঢপলীয়া গৈ তোমালোকৰ ঘৰলৈ যাওঁ, তোমালোকৰ ঘৰত খাই বৈ আহোঁ, বা তোমালোকৰ ঘৰত মই বহুত টাইম পাছ কৰিলোঁ। তোমালোকৰ ঘৰত মই এবাৰ মনত পৰে নে, তোমালোকৰ কোলা কুকুৰটোৱে কামুৰিলেও মোক, তথাপিতো মই ঘৰলৈ গৈ থাকোঁ। আজি 600-700 টকীয়া বেজি লৈও মই তোমালোকৰ ঘৰলৈ গৈ আছোঁ। তেতিয়াহ'লে তোমালোকে কালি সেই ল'ৰা দুজনক তোমালোকে ইমান পটককৈ আখৈ কেনেকৈ দিলা? নহয়, বেয়া নাপাবা, মোৰ মাথাটো গৰম কৰিবানে নাই, মোৰ মাথাটো ভাঙি পেলাবলৈ কৈছা তুমি? এইটো যিকোনো এটা মোক মানে ডিচিশ্যন আজিৰ ভিতৰত দিব লাগিব। যদি সেই কথাটো ডিচিশ্যন তুমি প্ৰণালীতা দিব নোৱাৰা, সঁচা কথা কৈছোঁ মই, কিন্তু মই মাত্ৰ খুব ভাল মানুহ, খুব ভদ্ৰ মানুহ, মই খুব ভাল ল'ৰা। মই তাৰমানে কি, মই তোমাৰ বাহিৰে মই বেলেগত ক'তো কথা দিয়া নাছিলোঁ, ক'তো আজিলৈকে ৰীল কৰা নাছিলোঁ। মই তেতিয়াৰ পৰা মোবাইলে হাতে নেদাঙো। মই আঘাত পাই আছোঁ যদিও, কিন্তু মই চুইচটোহে অফ কৰি থৈছোঁ, কিন্তু তোমাৰ মৰম চেনেহখিনি এতিয়াও মোৰ হৃদয়ৰ পৰা ওলাই যোৱা নাই। বেমাৰৰ নিচিনাকৈ সোমোৱাই থৈছোঁ, যেনেকৈ বেমাৰে খুচৰি থাকে, মোৰ কেতিয়াবা মনটো তেনেকৈ তোমাৰ অন্তৰখনৰ লগত খুচুৱা খুচি হৈ আছে। কিন্তু বেয়া নাপাবা, মই কিন্তু প্ৰণালীতা এটা কথা কৈছোঁ, মই কিন্তু অকণমান মানুহটো বেয়া আকৌ। বেয়া মানে চোৱা, মই বহুত চেষ্টা কৰিলোঁ, তোমাক বহুত দামী বস্তু দিছিলোঁ, সেইখিনিৰ ভিতৰত মাইকেলা নাছিলে দিব পৰা। মোৰ মান দামী বস্তু তোমাক কোনো মাইকেলা দিব নাছিলে। কিন্তু বেয়া নাপাবা, বিয়া সোমাব পাৰিবা, তামোল পাণ পেলাবও পাৰিবা, কিন্তু মই ৰভা খুটা কাটি পেলামগৈ। আৰু কথা হ'ল কি, তোমাকো মই বহুত দূৰ মানে মই কি টেকনিক কৰিম তুমি বুজি নাপাবা। দৰা ভাগি থাকিব, কিন্তু কলতলৰ পৰা মই তোমাক টেকনিক কৰি লৈ গুচি আহিম আকৌ। তেতিয়া সেইটো তোমালোকে মোৰ ওপৰত কেছ দিলেও নাখাদিব। তাৰমানে কেছ নাখাটাকিলে মই প্ৰেমত পৰি আছোঁ, পুলিচে নাজানে সেই কথাটো। এই কথা তুমি চিন্তা কৰিবা। আৰু দেউতাক তুমি অতি সোনকালে বুজোৱা, মাকো বুজোৱা, ভালকৈ নিজানত বুজোৱা যে তামুলীদা বৰ বেয়া পাইছে, কালি ল'ৰাকেইটা অহা গম পাই গৈছে, এই কথাটো তুমি যাম। মই আজি 1.5 বছৰ হ'ল বুলি মই তোমাক পাহৰি যোৱা নাই, তুমি মোক পাহৰি গৈছা, মই বেয়া যোৱা নাই। কিন্তু এটা কথা চিন্তা কৰিবা, প্ৰেম বস্তুটো যেতিয়া ঘৰত সোমাই গ'ল, তেতিয়াহ'লে সেই বস্তুটো মানে ওলাই নোযোৱালৈকে মোৰ শান্তি নালাগিব। এইটো কেঁচুমীয়া নিচিনা হৈ আছে যে বস্তুটো। বেয়া নাপাবা, মই তোমাক খুব ভাল মতে কৈছোঁ। মই কালি পৰহিয়ে ফোন কৰিব লাগিছিলোঁ, বিহুত মই তোমালৈ 2 দিন ফোন কৰিছোঁ, তুমি ফোনটো দাঙা নাই। কিন্তু বেয়া নাপাবা, মই আজি নাম্বাৰটো কেলেণ্ডাৰত পাই মই তোমালৈ এইটো ৰিপ্লাই কৰিছোঁ। আৰু তুমি মোৰ বাহিৰে বেলেগক কিন্তু কোনো কথা দিব নোৱাৰিবা, যেনেকুৱা স্পেচিয়েল নহওক, যেনেকুৱা অইলে নহওক, যেনেকুৱা চেণ্ট্ৰেল ডিপাৰ্টমেণ্ট নহওক, বেয়া নাপাবা। তোমাৰ প্ৰতি মোৰ ভাল ভাৱ একো নাথাকিব, আৰু তোমালোকৰ গোটেই বংশ পৰিয়াল কাৰো লগত মোৰ মিলন নাথাকিব, কিন্তু তেতিয়া বেয়া নাপাবা। তাৰমানে মই বৰ শান্ত পৰিৱেশৰ ল'ৰা আছিলোঁ। তুমি চিন্তা কৰিবাচা, মই ইমান বছৰ তোমালোকৰ ঘৰলৈ গ'লোঁ, ইমান দিন থাকিলোঁ বোলো, খালোঁ। তোমালোকে ভাত নাখাওঁ বুলি ক'লে মই বলে খাই আহোঁ, মই ককা ভাতকে খাই আহোঁ। তথাপি মই তোমালোকৰ ঘৰত মাক আজিলৈকে কোৱা নাছিলোঁ মাংস আনা বা কিবা আনা, আৰু মই তোমালোকৰ ঘৰলৈ কোনোদিন খালী হাতে যোৱা নাছিলোঁ। বেয়া নাপাবা, মোৰ পইচাখিনি গছত লগা নাছিলে, কিন্তু মই তোমাক যিটো মৰমৰ কথা কৈছিলোঁ, তোমাক প্ৰথম মৰম পাওঁতেই মই তোমালৈ আজিও মনত আছে, তুমি হোটেলত চাহ খোৱা কথাটো মনত পেলাই দিয়াচোন। ৰাণী হোটেলত যেতিয়া চাহ খাইছিলোঁ,
সেই কথাটো তুমি মনত পেলাই এবাৰ ভাবি চাবা নেকি মোলৈ অকণমান চিন্তা কৰি চাবা নেকি মোক ইমান নিঠুৰা বুলি কেলৈ ভাবিছা তোমালোকে তাৰমানে মোৰ নাঙলে মাটি ফালে মোৰ তুমি এতিয়া হিৰ'খন ফালি পেলাইছা তোমাক মই চোৱা ইমান ভালকৈ মাতোঁ ইমান মই ব্যৱহাৰ পাতি তোমাৰ প্ৰতি কিনা কোনোদিন মই বেয়া শব্দ এটা কৈ নাপালোঁ তুমি ক'লা দাদা তামোলদা মদ খাব নালাগে মই এৰি দিলোঁ চিখৰ খাব নালাগে এৰি দিলোঁ পাণ খাব নালাগে এৰি দিলোঁ তেতিয়াহ'লে তুমি ক'লা বা বাজে লোৱাৰ লগত থাকিব না মই সেইখিনি এৰি দিলোঁ তেতিয়াহ'লে তুমি চিন্তা কৰা মই এতিয়া তুমি যদি প্ৰণালীদা এই কথাখিনি যদি অকণো বুজি নোপোৱা মই তেতিয়াহ'লে চিঞৰ কৰিব লাগিব মই পৰিব নহয় তুমি নিজেই চিন্তা কৰিছা অকণমান মোৰ কাৰণে ভাবিবানে নাই মই ধ্বংস পৰিথলৈ যাম তুমি যিকোনো এটা কথা আজিৰ ভিতৰত মোক ৰিপ্লাই দিব লাগিব কিন্তু নহ'লে কিন্তু বেয়া নাপাবা মই কালৈ কিয়া নকৰোঁ তাৰমানে নহয় প্ৰেম বস্তুটো তুমি মানে পৰিছোঁ কেলা সেইটো বেয়া নাপাবা মই নহয় তুমি বেয়া নাপাবা মই তোমাক ৰিয়েলি কৈছোঁ মানে মই এইটো একদম ৰিয়েলি কৰিছোঁ তোমাক মই সদায় আগতে ধেমালি কৰি মই আজি তাৰমানে মনত পৰিছে যে মই যেতিয়া কালি কেছটো দেখি গ'লোঁ মই ধৰা পৰি গ'লোঁ কিন্তু মই সেইটো কোনো কনচিডাৰ নকৰিম আকৌ সেইটো বেয়া নাপাবা তুমি এইটো বনালে একদম তিনি ভাবি লোৱা তুমি সহজ বুলি ভাবি আছিলা যে তামোলদা পাহৰি গ'ল আৰু তামোলদা কোনো মাৰ্কেটৰ লোৱা নহয় মোৰ যিখিনি অথৰিটি ফৰ্বটি আছে তোমালোকৰ সেইখিনি নাই এটাও নাই নেকি মই আজি গাড়ীখনলৈ বলেৰোখনলৈতো আনলৈ তোমাক খুৱাবলৈ নানিয়া মানে কেলৈ মই ছোৱালীৰ লগত ইমান লেনদেন কৰি ভাল নাপাওঁ কিন্তু ভাল পোৱাটো কি অন্তৰত আছে আমাৰ তুমি মই জানো বেয়া নাপাবা সেইটো কিন্তু সেইখিনি নহয় তোমাক আজি মই যিখিনি দি থৈছোঁ বা সেই বস্তুখিনি মই ঘূৰাই লোৱা নাই কেলৈ মই কেতিয়াবাই ঘূৰাই ল'লোহেঁতেন যে তোমাৰ মৰমখিনি মই এতিয়াও পাহৰি যোৱা নাই কেতিয়াতো ঘূৰা নাই তুমি চিন্তা কৰা মই যিটো তোমাৰ মৰিয়ানী ৰোডত মই যিটো তোমাক কাটা জিন্স কিনি দিছিলোঁ চেণ্ডেলযোৰ সৈতে চেণ্ডেলো 1800 আছিলে তেতিয়া আৰু যেতিয়া স্পৰ্টিংটোৰ সৈতে মই যেতিয়া তোমাক চাৰ্ট পেণ্টযোৰ মই কিনি দিছিলোঁ তুমি কৈছিলা বিয়া এখন আছিলে তেতিয়া সেই বিয়াখনত মই তোমাক অনা নিয়াও কৰিছিলোঁ আৰু তোমালোকৰ মাহীঘৰ বিয়া আছিলে তেতিয়া মই সেই কথাখিনি মোৰ মনত পৰিলে কিন্তু গোটেই কথাখিনি ডকুমেণ্টছখিনি মই কাগজ পত্ৰখিনি মই ফটোখিনি ডবল ফটোখিনি ক'ত চাহ খাইছিলোঁ ক'ত কেনেকৈ পি কৰিছিলোঁ ক'ত কেনেকৈ কি কৰিছিলোঁ কিন্তু ডেটামান মই কাইলৈ ভিতৰত ডিক্লেয়াৰ কৰি দিম আকৌ আৰু মই থানাত এক কপি মই পঠাই দিম আকৌ বেয়া নাপাবা থানালৈ মই মুখ নকওঁ বিশেষ কথা নাপাতো হ'ব মোৰ মাথাটো গৰম কৰি পেলালা যেতিয়া মই এইটোৱে সিদ্ধান্ত ল'লোঁ ধন্যবাদ আৰু দেউতাক বুজাই দিবা তামুলী বুলি মাথা পাগল